ভাৱনাই বাছুৰ ঘৰ বিচাৰি নাপালে আনফালে দৰ্শনাৰ কথা নুশুনিলে মাকে বন্ধু বান্ধৱীসকল ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ বহুতে বেছি ভাল লগা হ'বলৈ গৈ আছে কিন্তু তাৰ আগতে যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে ভাৱনাৰ অৱস্থাটো দেখা পাই আজি কস্তুৰে ভাৱনা ঘৰলৈ লৈ আহিব ভাৱনা ঘৰত লৈ অহাৰ পিছত দৰ্শনাই ভাৱনা আৰু কস্তুৰীয়ে বাছুক লগ পালেনে নাই লগতে এতিয়া বাছুৰ ঘৰত গৈছিল নে নাই সেইবোৰ কথা এতিয়া দৰ্শনাই সুধিব কিন্তু দৰ্শনা সকলোবোৰ কথা যে কস্তুৰে ক'ব যে বাছুৰ তেনেকুৱা কোনো ঘৰ নাই দি ইয়াত আৰু বাছুই দি তেনেকৈ ছোৱালী লৈ যায় তাতে বেয়া কামৰ কাৰণে ইউজ কৰে তো সেইবোৰ কথা এতিয়া ক'ব আজি কস্তুৰীয়ে দৰ্শন আৰু সেইবোৰ কথা কোৱাৰ পিছত দৰ্শনাইও আজি আচৰিত হৈ পৰিব কিন্তু এতিয়া ভাৱনাই সুস্থ হোৱাৰ পিছত কুণ্ডিলৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত লোৱা আপোনালোকে অতি সোনকালে দেখিবলৈ পাব পাৰে বা এতিয়া আজিৰ খণ্ডটিতো দেখিবলৈ পাব পাৰে আনফালে দৰ্শনাৰ মাকে আজি দৰ্শনাৰ আইতাকৰ লগত পইচাখিনি গন্তি কৰি থাকিব কিমানখিনি টকা কুণ্ডিলৰ মাকে দি গৈছে আৰু সেইবোৰ টকা এতিয়া গন্তি কৰি থকা দৰ্শনাই যেতিয়া আজি দেখা পাব আৰু দৰ্শনাই দেখা পাই আচৰিত হৈ পৰিব মাকক যিহেতু সেইখিনি টকা ল'বলৈ মানা কৰিছে মাকে ধাৰ হিচাপে লৈছে দিয়ে আৰু সেইটো কথা শুনি আৰু তাৰ কাৰণে আজি দৰ্শনাই মাকক খং কৰা আপোনালোকে দেখিবলৈ পাব আনফালে কুণ্ডিলৰ মাকে যেহেতু এতিয়া দৰ্শনাক মান্তি কৰি আহিলে আৰু তাৰ কাৰণে এতিয়া কুণ্ডিলৰ একেবাৰে সহ্য নহ'ব আৰু ভাৱনা আৰু দৰ্শনাৰ বিয়া দি হ'ব আৰু ভাৱনাৰ বিয়া দি বেলেগৰ লগত হ'ব আৰু সেইটো কথাৰ কাৰণে বেছি খং উঠিব কুণ্ডিলৰ আৰু সেইখিনি মাজতে এতিয়া মাকে বাৰে বাৰে জোৰ দি থাকিব কুণ্ডিলক সকলোবোৰ যা যোগাৰ কৰিবলৈ বিয়াৰ কাৰণে আৰু দৰ্শনা আৰু কুণ্ডিলৰ বিয়া হ'ব দি আৰু সেইটো কথা এতিয়া বাৰে বাৰে আজিও ক'ব আৰু সেইটো কথা কোৱাৰ কাৰণে কুণ্ডিলে আজি মাকক টানকৈ কোৱা আপোনালোকে দেখিবলৈ পাব কিন্তু এতিয়া কুণ্ডিলে দৰ্শনাক লগ ধৰি এতিয়া সকলোবোৰ কথা ঠিক কৰিব নে নকৰে নে এতিয়া দৰ্শনায়ো কুণ্ডিলক বুজাব বিয়া হোৱাৰ কাৰণে তো সেইটো আপোনালোকে আজিৰ খণ্ডটি দেখিবলৈ পাব তো আপোনালোকৰ কোনে কোনে এই ধাৰাবাহিকখনৰ আজিৰ হ'বলগীয়া খণ্ডটি চাবলৈ যদি অপেক্ষাৰে বাট চাই আছে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে ধন্যবাদ